গুড মৰ্নিং, নমস্কাৰ বন্ধুসকল। আজি আপোনালোকৰ আগত আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে অলৰেডি থাম্বনেইলটো চাই গমেই পাইছে। থাম্বনেইল অন্য কি বনাই এটা ল'লোঁ আৰু সেইটো লগাই দিছোঁ ভিডিঅ'ত। থাম্বনেইল চাই বুজি পালে যে কি আছে ইয়াৰ ভিতৰত, ভিডিঅ'টো অলপ আইডিয়া পাইছে। তো 2020 COVID-19 যেতিয়া আৰম্ভ হোৱাৰ পিছত বহুত দিন মানুহ ঘৰত বন্দী হৈ থাকিলোঁ। বন্দী হৈ থকাৰ পিছত কি হ'ল যে কিছুদিন পিছত COVID-19 খাম কাটি আহিলে। খাম কাটি অহাৰ পিছত লাহে লাহে মানুহে ঘৰৰ পৰা ওলোৱা ষ্টাৰ্ট হ'ল। 12টালৈকে লকডাউন নোহোৱা কৰি দিলে। ৰাতিপুৱা 6টাৰ পৰা 12টালৈকে লকডাউন নোহোৱা হ'ল। আৰু কিছু বন্ধু বান্ধৱ লগে হোৱা নাই বহুদিন। তো বন্ধুসকলে মোক খবৰ দিলে যে আমি ৰাতিপুৱা সদায় পাৰ্কত গৈ আছোঁ। এতিয়া খোলা আছে যিহেতু চব 6টাৰ অলপ 5-10 মিনিট আগতে পাৰ্কত গুচি যায়। পাৰ্কত গৈ চবে এক্সাৰচাইজ কৰে, হেল্থ ঠিক কৰে, যাতে ক'ভিডৰ পৰা বাচিব পাৰে। সেইটো খুবেই ভাল কথা। তো ময়ো গ'লোঁ। তো মই ঘৰৰ পৰা খোজকাঢ়ি গ'লোঁ। খোজকাঢ়ি গৈ পাৰ্কৰ গেটৰ সন্মুখত পাই দেখোঁ লগৰ ল'ৰা দুটা হাৰ্টৰ এক্সাৰচাইজ কৰি আছে। তো হাৰ্টৰ এক্সাৰচাইজ আকৌ কি দেখোঁ যে এটা চাহৰ দোকানৰ সন্মুখত ডাঙৰ বেঞ্চ এখনত ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি এটা সিমূৰে বহি একেবাৰে চাৰিটাকৈ পুৰি চব্জি লৈ খোৱা ষ্টাৰ্ট দিছে। আকৌ সেই পুৰি চব্জি আপোনালোকে জানে যে পাম অইলত ভাজা পুৰি চব্জি কি ডেঞ্জাৰাছ বস্তু হয়। তো সিহঁতক সুধিলোঁ তহঁতৰ ৱাকিং এক্সাৰচাইজ হ'লে আমাৰ হৈ গ'ল, ঘৰৰ পৰাই খোজকাঢ়ি আহিছোঁ, এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ। আমাৰ ঠিক আছে বাপা, ঠিক আছে, খুব ভাল কথা। তো মই আগবাঢ়ি গৈ বাকীবোৰ পাৰ্কত আছে, চবে প্ৰাণায়াম এইবিলাক কৰি আছে বোলে। গ'লোঁ, গৈ দেখোঁ এজনে প্ৰাণায়াম কৰি আছে। তো মই পিছপিনৰ পৰা গৈ ইয়াক এনেকৈ কান্ধত হাতটো ৰাখিছোঁ। তো এনেকৈ ঘূৰি চালে বোলে মই লকডাউনৰ পৰাই দুমাহৰ পৰা প্ৰাণায়াম কৰি আছোঁ, ঘৰতো কৰি আছোঁ, এতিয়া বাহিৰত আহি পাৰ্কত ষ্টাৰ্ট দি দিলোঁ। বোলে পেটটোতো কমাই নাই, ওলটা দিনক দিনে পেটটো বাঢ়িয়ে আছে ওলটা। কি কোৱা? মই ক'লোঁ যে এনেকুৱা যদি কৰা এক্সাৰচাইজ তো ৰিজাল্ট এনেকুৱাই আহিব। তো সি প্ৰাণায়ামটো কেনেকৈ কৰি আছে আপোনালোকক দেখুৱাই আছোঁ। সি আগতে পিছপিনে থিয় হৈ মই কিছু সময় চাইছোঁ প্ৰাণায়ামটো। তো সি প্ৰাণায়াম কৰি আছে এনেকৈ। তো ঘটনা হ'ল সি যিটো প্ৰাণায়াম কৰি আছে, কেতিয়াবা উশাহ এৰি আছে নাকেৰে, কেতিয়াবা মুখেৰে এৰি আছে। প্ৰাণায়াম হৈ আছে আপোনাৰ উশাহ নিশাহৰ এক্সাৰচাইজ বা ব্ৰিডিং এক্সাৰচাইজ। তো ইয়াৰ ঘাৰ চাৰ গোটেই দেহা হিলাই এক্সাৰচাইজ কৰি আছে। মই বোলো ঠিক আছে, তো এইবোৰ কৰিব নালাগে, যোগা মাষ্টাৰৰ পৰা ভালকৈ এইবোৰ শিকি ল'বি, তো তাৰপিছত কৰিবি। তো মই বোলো বাকী আৰু বাকীকেইটা বন্ধু ক'ত? সিহঁতে আছে, খোজকাঢ়ি আছে। সিহঁতে বহুত কেইবাৰমান মাৰি দিলে। মোৰ হয় নেকি? তো খোজকাঢ়ি আছে। তো মই পাৰ্কৰ পৰা ওলাই গেটৰ সন্মুখত থিয় হৈ আছোঁ। দেখোঁ সিহঁতে খোজকাঢ়ি আহক। তো দেখোঁ 4টা বন্ধু খোজকাঢ়ি আহি আছে, তাৰে সন্মুখত এটা পূৰা ফুল পিকআপত আহি আছে। তো সি আৰু ক'ভিডটো খেদবই, লগতে অল ডিজিজ ফ্ৰী হৈ যাব কেইবাদিনতে আৰু কি। তো সেইটো সি খোজকাঢ়ি কেনেকৈ আছে এইটো আপোনালোকক দেখাই আছোঁ। তো বন্ধুজন সন্মুখত যিজন আছে সি খোজকাঢ়ি আহি আছে, খোজকাঢ়ি আহি আছে। কি খোজকাঢ়ি আছে এইবোৰ একেবাৰে গোটেই কঁকালৰ ভৰিৰ হাতৰ চব এক্সাৰচাইজ একেলগে বোলে। বাপৰে বাপ, ডেঞ্জাৰাছ এক্সাৰচাইজ কৰি আছে তই বোলে একেদিনে। তো বন্ধুসকল, যে ঘটনা হ'ল এই যে খোজকাঢ়া, তাৰপিছত হাৰ্টৰ এক্সাৰচাইজ ৰাতিপুৱা উঠিয়ে, আৰু যিটো কপাল ভাতি দেখুৱালোঁ,
এইবিলাক ধৰণৰ ভয়ংকৰ এক্সাৰচাইজবোৰ প্ৰায় দেখোঁ মানুহ কৰা এইবোৰ তো নকৰাই ভাল, কাৰণ এই ধৰণৰ যদি কপাল ভাতি কৰা হয় তেনেহ'লে কিডনী মূৰত গুচি যাব পাৰে, কি হ'ব পাৰে মানে কোৱাই মুস্কিল ইয়াৰ ৰিজাল্ট কি। তো এক্সপাৰ্ট এডভাইচ নোহোৱাকৈ এক্সপাৰ্টৰ পৰা বা যিজন যোগা মাষ্টাৰ হয় টিচাৰ হয় ইয়াৰ পৰা শিকি লৈ যিকোনো বস্তু কৰাই ভাল, যিটোৰ পৰা এটা ভাল ৰিজাল্ট পোৱা যাব। তো ঘটনা ইয়াতে এই ভিডিঅ'টোৰ সামৰণি আহিল। তো আপোনালোকক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। আজি দীপাৱলী উৎসৱ, দীপাৱলীৰ শুভেচ্ছা থাকিল সকলোলৈ, আৰু সকলোৱে কুশলে মংগলে সুস্থ থাকক এই কামনাৰে মই ভিডিঅ'টো